নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অমিতাৰ ফুলৰ ব্যঞ্জন আৰু লৈছোঁ মই এয়া লেঢ়া মাছ। একদম শুকোৱা নাই, সেইবাবে আমি ইয়াক লেঢ়া মাছ বুলি কওঁ। এয়া বইতা মাছ লৈছোঁ আৰু লৈছোঁ মই আদা নহৰু এইদৰে মান ধনিয়া যোগাৰ কৰি লৈছোঁ। এতিয়া মই কেনেদৰে বনাম আপোনালোকক দেখুৱাম। আপোনালোকে নিশ্চয় প্ৰথমৰ পৰা শেষলৈকে চাব বুলি অনুৰোধ জনাইছোঁ।